চহৰৰ পৰা দূৰত ট্ৰেফিকৰ কোনো হাই হুল্লা নাই, গাড়ী বাইকৰ কোনো হাই হুল্লা নাই। আৰু যদি লাইফৰ অকণমান সময়ত টেনশ্যন মুক্ত হৈ থাকিব খোজে তেতিয়াহ'লে এবাৰ হ'লেও ভাৰ্কুলা বিচত আহিব। চ' ৱেলকাম টু মাই চেনেল দেৱোদৰিয়ন। আজি আপোনালোকক লৈ যাম ভাৰ্কুলা বিচ। ভাৰ্কুলা আমি এলেপিৰ পৰা আহিছিলোঁ। চ' এলেপিৰ পৰা যদি আহে আপোনালোকে ট্ৰেইনত আহিব পাৰিব। বহুত চিপেষ্ট হয় ট্ৰেইন। আপোনালোকে ডাইৰেক্ট ভাৰ্কুলা ষ্টেচন পাই যাব। আদাৰ ষ্টেচনো আছে য'ত আহিব পাৰিব। এইবিলাক ট্ৰেইনৰ লিষ্ট দিয়া হৈছে, এইবিলাক ষ্টেচনৰ পৰা আহিব পাৰিব। পালোহি আল্টিমেটলি, ফাইনেলি বিচ পালোহি দেই। পাহাৰ ভৈয়াম চব বাদ দি লাষ্টত সাগৰ আৰু এই সাগৰতে শেষ হ'ব আৰু বেছি দিন নাই, 4 দিনমান ট্ৰিপ আছে। লাষ্ট ফাইনেল সাগৰ। ভাল লাগিছে আহি পেলাই, জাষ্ট পাইছোঁহি। এখন ইমান সুন্দৰ এটা পৰিৱেশ, ঢৌ মানে সাংঘাতিক ঢৌ আৰু সাগৰখন মানে দেখিলেহে অনুভৱ হয় সাগৰখন কি বস্তু, কিন্তু সাগৰখন আপুনি বুজাই দিব নোৱাৰে সাগৰখন কি বস্তু। বিচত আপোনালোকে ঢেৰ এক্টিভিটি কৰিব পাব। জেট কিং পাব, পেৰাগ্লাইডিং পাব, দেন আপোনাৰ স্পীড বোট পাব। আৰু স্পীড বোট আপোনালোকে বহুত কৰিছে চাগে, কিন্তু যোনটো সাগৰৰ মাজত যোনটো স্পীড বোট হয় সেইটো কিন্তু অকণমান বেলেগ ধৰণৰ মজা দেই, একদম ডিফাৰেণ্ট হয়। ভাৰ্কুলা বিচৰ মষ্ট ফেমাছ পইণ্ট হ'ল ভাৰ্কুলা ক্লিফ। এই ক্লিফটো দুটা ভাগত ভাগ কৰা আছে। এটা হৈছে আপোনালোকৰ নৰ্থ ক্লিফ আৰু এটা হৈছে আপোনালোকৰ চাউথ ক্লিফ। নৰ্থ ক্লিফটোত আপোনালোকৰ হেলিপেড, কাৰ পাৰ্কিং এইখিনি আপোনাৰ তাত নৰ্থ ক্লিফত আছে। নৰ্থ ক্লিফৰ পৰা চাউথ ক্লিফ আপোনালোকে খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰিব। নৰ্থ ক্লিফত আপোনালোকৰ ফেমাছ ৰেষ্টুৰেণ্ট, কেফে, দোকান ঢেৰ পাব আপোনালোকে। আৰু নৰ্থ ক্লিফৰ যোনটো নাইট লাইফ হয় এইটো বহুত ফেমাছ হয়, একেবাৰে মিছ নকৰিব। লাহে লাহে ৰাতি হ'বলৈ ধৰিছে, আৰু যিমানে ৰাতি হ'ব ধৰিছে সিমানেই ৰেষ্টুৰেণ্ট কেফেবিলাকৰ লাইটবিলাক জিলিকি উঠিছে। মানুহবিলাকৰ সমাগম লাহে লাহে বাঢ়ি গৈছে। ৱাও, বেলেগ ধুনীয়া বিউটি দেই। ইয়াতে ফুৰি পেলাই এনেকুৱা ফিল হৈছে যেন কোনোবা ফৰেন কাণ্ট্ৰিতে ফুৰিব আহিছোঁ নেকি। কাৰণ ৰাস্তাৰ ছাইডত ফৰেনাৰ, বজাৰ কৰি আছে ফৰেনাৰ, দোকানীও ফৰেনাৰ, চব জেগাতে ৰেষ্টুৰেণ্ট, দোকানী, জেগা, ইভিনিং ৱাক কৰিব ফৰেনাৰ। তো এনেকুৱা লাগিছে আমিহে ফৰেনাৰ, বেলেগ ফৰেন কাণ্ট্ৰিত আহিছোঁ, ইণ্ডিয়াত নহয়। মই ফিছ ভাল নাপাওঁ, বাট ফিছ লাভাৰৰ কাৰণে এইটো এটা বিৰাট ধুনীয়া জেগা হয়। কাৰণ ইয়াতে আপোনাৰ সাগৰীয় বিভিন্ন ধৰণৰ আপোনালোকে মাছ খাব পাৰিব। মাছবিলাকৰ চাইজবিলাক অলপ বেলেগ ধৰণৰ, নামটো নাজানো, বাট এটা বস্তু চিনি পাইছোঁ, অক্টোপাছটো। তো আপোনালোকে অক্টোপাছো খাব পাৰি, ট্ৰাই কৰি চাব পাৰে।
এনেকুৱা এটা ধুনীয়া লোকেশ্যনত আহি পেলাই যদি আপোনালোকে ৰাতিৰ সাজটো নাখায় তেতিয়াহ'লে আকৌ বহুত ডাঙৰ মিছ কৰা হ'ব দেই। কাৰণ সন্মুখতে সাগৰ আৰু ইপিনে ধুনীয়া নাইট লাইফ এনজয় কৰি পেলাই খোৱা যোনটো মজা সেইটো আৰু ক'ত বেলেগত নাপায়। ৰাতিৰ নাইট লাইফ এনজয় কৰি পেলাই আমিও এতিয়া ৰিটাৰ্ণ হোটেললৈ হ'বলৈ ওলালোঁ। বহু ৰাতি হ'ল। লগতে একাপ ধুনীয়া গৰমা গৰম কফিৰে গুড নাইট টু অল। ভাৰ্গলা বিচ আহি আছোঁ ৰাইজ হোটেলৰ পৰা বিচখন ৱাকিং ডিষ্টেঞ্চ 5 মিনিট লাগে। এতিয়া বিচলৈ গৈ আছোঁ মৰ্ণিং সময় এতিয়া 8টা বাজিছে। ৰাতিপুৱাও বৰ সুন্দৰ পৰিৱেশ হয়, ৰাইজ চব ওলাই আহি আছে, পৰিৱেশ সুন্দৰ। অকণমান দেখুৱাই দিছোঁ। এয়া আমি গৈ আছোঁ, ৰাস্তাটো এইটো। ইয়াৰ পৰা 100 মিটাৰ গ'লে আপুনি বিচ পাব। দুইফালে হোটেল। সেয়াই কাহিনী। ভাৰ্গলা বিচত যেতিয়া আপুনি ৰাতিপুৱা আহিব আপুনি দেখা পাব ইয়াত কিছুমান পূজা পাতল হৈ থাকে। একচুৱেলি এইবিলাক আমাৰ যেনেকুৱা পিণ্ডদান হয় এই পিণ্ডদান হৈ থাকে একচুৱেলি। তো ইয়াতে নিজৰ পৰিয়ালৰ পিণ্ডদান কৰিবলৈ আহে পিছত। আৰু ইয়াৰে এটা ছাইডত দেখিব মাছমৰীয়াবিলাকে মাছবিলাক লৈ আহিছে। গোটেই ৰাতি মাছ মাৰে সিহঁতে আৰু ৰাতিপুৱা ভাগত মাছবিলাক লৈ আহে পাৰলৈ, বিক্ৰীও হয় পাৰতে। সৰু কালততো বহুত জঁপিয়ালোঁ, ইয়াতে এবাৰ ট্ৰাই কৰি চাইছোঁ। বিচৰ ওচৰত এনেকৈ থিয় হৈ চাহ খোৱা আমেজেই বেলেগ। তাৰ লগতে আছে বৰা, এইটো খাই বৰ সুন্দৰ লাগে গৰমে আকৌ। এই ছাইডত বিচ আছে, এইখন বিচ। এইটো ডলফিনটো প্লাষ্টিকেৰে বনোৱা, বৰ ধুনীয়া। জয় মাতা দি। বিচত আহি জয় মাতা দি কৰিছোঁ দেই। ভাৰ্গলা বিচত আহি
আচ্ছা আৰু এইটো ভাৰতৰ এখন ইয়াতে আছে অকল ব্লেক চেণ্ড আচ্ছা কোনো নাপাব আচ্ছা কেনেকুৱা লাগিছে মজা লাগিছে ব্লেক চেণ্ড ইণ্ডিয়া একমাত্ৰ ইয়াতে হেনো ব্লেক চেণ্ড পায় ক'লা বালি আপুনি যদি সাৰ্ফিঙৰ ইণ্টাৰেষ্টেড হয় তো ইয়াতে আপুনি সাৰ্ফিঙৰ কোৰ্চ কৰিব পাৰে ইয়াতে আপোনাৰ সাৰ্ফিঙৰ কোৰ্চ 1,500 টকাৰ পৰা ষ্টাৰ্ট হৈ যায় এজন ৱেল ট্ৰেইনাৰৰ দ্বাৰা আপোনালোকক ট্ৰেইনিং দিয়া হয় চ' আপোনালোকে বহুত ইজিলি বুজি পাব চ' কেনেকৈ সাৰ্ফিং কৰিব পাৰে বাবুৰ হেনো সাগৰৰ পাৰত জগিং কৰিবলৈ বৰ মন সেই অকণমান দৌৰি চাইছে আকৌ বাৰু যি কি নহওক সাগৰৰ পাৰত যদি আপুনি এনেও খোজকাঢ়ে ঘূৰি ফুৰে কিবা এটা ভাল লাগি থাকে বাৰকলাত বিচৰ বাহিৰেও চাব লগা কিছুমান পইণ্টো আছে আপুনি সেই পইণ্টবিলাক ঘূৰিব পাৰে যেনে জটায়ু আৰ্ট চেণ্টাৰত যাব পাৰে পৃথিৱীৰ ভিতৰতে ডাঙৰ চৰাইৰ মূৰ্তি হয় ৰামায়ণৰ কথা মতে যেতিয়া ৰাৱণে জটায়ুৰ পাখি কাটি দিছিলে তেতিয়া জটায়ু ইয়াতে পৰিছিলে আৰু তেতিয়াৰ পৰাই ইয়াতে এইটো ডাঙৰ জটায়ুৰ মূৰ্তিটো বনোৱা হৈছে আপুনি জটায়ু চেণ্টাৰত যাবৰ কাৰণে ৰোপৱে যাব পাৰে আদাৰৱাইজ খোজকাঢ়ি উঠিব পাৰে ৰোপৱেত আহিলে আপোনাৰ চাৰ্জেছ পৰিব 555 আৰু যদি খোজকাঢ়ি আহি পেলাই ইয়াতে ভিজিট কৰে তেতিয়াহ'লে পৰিব 325 চ' বন্ধুসকল ভাৰকলা ট্ৰিপছৰ ইয়াতে সামৰণি মাৰিছোঁ আমাৰ নেক্সট ব্লগ আহি আছে এইটো হ'ল কোভলাম ট্ৰিপ চাই থাকিব দেই